এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হ'বলৈ সময়ৰ প্ৰয়োজন নাই, মুহূৰ্ততে শেষ হৈ যায়। তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা। যাক এবাৰ স্থান দিবা, তেওঁ নাথাকিলেও তেওঁক পাহৰিব নোৱাৰা। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত। নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা। অবুজন মানুহৰ লগত সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত অকলে থকা বহুত ভাল। কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। প্ৰিয়জনক ইমান বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা ক'লেও আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে। নোপোৱাকৈ হেৰুৱাৰ বেদনা সেইজনক সোধক যিয়ে আপক্ষীয় প্ৰেম কৰিছে। কিছুমান মানুহ হৃদয়ত থাকে, কিন্তু কপালত নাথাকে। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু সেই সৰল মনৰ মানুহে জীৱনত কষ্ট বহুত পাব লগা হয়। অসম্পূৰ্ণ প্ৰেম মানে সম্পূৰ্ণ যন্ত্ৰণা। য'ত বিশ্বাস আৰু আস্থা নাই, তাত ভালপোৱা কেতিয়াও হ'ব নোৱাৰে। কন্যা সন্তান কোনোৱে নিবিচাৰে, কিন্তু বিচনাত এগৰাকী নাৰীক সংগী হিচাপে সকলোকে লাগে। বেইমানি অচিনাকি মানুহে কেতিয়াও নকৰে, বেইমানি কৰে সদায় নিজৰ আপোন মানুহবোৰে। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰিবলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি। আপুনি কাৰোবাৰ 100টা ভাল কৰক আৰু তেওঁৰ লগত এটা বেয়া কৰক, তেওঁ সদায় আপোনাৰ বেয়াটো মনত ৰাখিব আৰু ভালখিনি পাহৰি যাব। এই পৃথিৱীত ভাল মানুহবোৰে বেছি কষ্ট পায়, কাৰণ তেওঁলোকে কাকো ঠগিব নাজানে। দুখীয়া হ'লে মানুহে ওচৰৰ সম্পৰ্ককো লুকায়, কিন্তু ধনী হ'লে মানুহে আঁতৰৰ সম্পৰ্ককো বুকু ফিন্দাই চিনাকি দিয়ে। বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়। নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব ভালকৈ জানে। সমাজৰ কথা নাভাবিবা, সমাজে কি ক'ব, মানুহে কি ক'ব। সমাজেতো ভগৱানকো দোষী সাজে, আৰু তুমি মই সাধাৰণ মানৱহে। কাৰোবাৰ কথা কিবা কোৱাৰ আগতে সত্যটো জানিবলৈ চেষ্টা কৰা, কিয়নো অনুমান কৰি কোৱা কথা সকলো সময়ত শুদ্ধ নহ'বও পাৰে। দুদিনৰ চিনাকিতে কাৰোবাক একেবাৰে বুকুৰ আপোন বুলি ভবাটো আচলতে মূৰ্খামি। तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया बेलने जाना है। बाय।